নমস্কাৰ জিএম মিক্সাৰৰ অন্য এটা ভিডিঅ'লৈ মই গীতাশ্ৰীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ৰঙালাও আৰু মাছৰ এটা খুবেই সুস্বাদু ব্যঞ্জন। এয়া মই এতিয়া ৰঙালাওখিনি কাটি ল'ম। এয়া মই বাকলি গুচাই লৈছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ খুবেই সোৱাদ ভৰা হয়। এতিয়া মই এনেকৈ মাজৰ অংশখিনি এৰুৱাই লৈছোঁ। এতিয়া মই এটা নিৰ্দিষ্ট জোখত কাটি ল'ম। আপোনালোকে ইয়াতকৈ অলপ সৰু কৰি কাটিবও পাৰে। মাছ 4 পিচ লৈছোঁ আৰু ইয়াত নিমখ হালধি সানি ল'ম। এয়া মোৰ এইখিনি এতিয়া নিমখ হালধি সনা হৈ গৈছে। কেৰাহীত মই মাছ ভাজিবৰ জোখাৰে তেল দি লৈছোঁ। এতিয়া মই মাছকেইডোখৰ ভাজি ল'ম। একেবাৰে সম্পূৰ্ণকৈ নাভাজোঁ, অলপ হাফ ফ্ৰাই কৰি পেলাই ৰাখিম। যিহেতুকে তৰকাৰীত দিম, তৰকাৰীত দিয়া মাছখিনি সম্পূৰ্ণকৈ নাভাজিলেও হয়। এইখিনি এতিয়া মই ইমানতে ৰাখিম। কাঢ়ি থ'ম। এতিয়া মই সেইখিনি তেলতে 1 চামুচ 5 ফোৰণ দিছোঁ আৰু শুকান জলকীয়া 3টা আৰু তেজপাত 1 এতিয়া মই ৰঙালাওখিনি দি দিছোঁ। নিমখ দিছোঁ, হালধি দিছোঁ আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু অকণমান লাল মিৰ্চ পাউডাৰ দিছোঁ। আপোনালোকে এটা কথা মন কৰিলেনে, মই ইয়াত পিঁয়াজ ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই ৰঙালাওখিনি সিজিব দিম। এয়া ৰঙালাওখিনি প্ৰায় সিজিছে। এতিয়া আৰু অকণমান ঢাকন মাৰি সিজিব দিম। এই দেখিছেনে ইমান ধুনীয়াকৈ সিজি গৈছে। উতলা গৰম পানী দিছোঁ আৰু এইখিনি আৰু অলপ সময় সিজিব দিম। কেঁচা জলকীয়া কেইটামান ফালি দিছোঁ। কেঁচা জলকীয়া দিলে গোন্ধটো খুবেই ভাল লাগে আৰু আদা নহৰু 1 চামুচ দিছোঁ। খিনি দি দিম আৰু অলপ সময় মাছখিনি সিজিব দিম। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব ৰেচিপিটো কেনেকুৱা লাগিল। আৰু এয়া জালুকৰ গুড়ি দিছোঁ 1 চামুচ। কচুৰি মেথি দি দিছোঁ। কচুৰি মেথিটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এয়া মাছ আৰু ৰঙালাও আঞ্জা ৰেডি হৈ গৈছে। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম।